হেমাদুল ছেত্ৰী ইউপিপিএল দলে 26টা সিট প্রমোদ বড়োর নেতৃত্বত 26টা সিট পাব বিটিসিত সরকার গঠন হব তাক সহযোগত আমি মাতি অনা নহয় সেই পার্টিটো এনে আহিব এই নবখৰীয়া দলে 7খন সিট পাব 7খন সিট পাব 40খন সিটত পার্টির ভিতৰত 2টা সিটত হাগ্ৰামাই খেলিব 1টা সিটত হাৰিব এটা সিটত হাৰিব এটা সিটত অলপ ভোটত বেছি নহয় বৰ বেছি 50টা ভোটত এৰি জিতিব হাগ্ৰামাই মই কালি গণনা কৰি চাইছো এই গণনাৰ ভিত্তিতে মই কৈছো মই ইমান মই মোৰ নিজৰ এটা মোৰ হেৰি এটা পাৱাৰ এটা আছে পাৱাৰৰ ওপৰত কৈছো বিটিছে খেলটো এনেকুৱা হ'ব আৰু এই ইলেকশ্যনটো পিছাই দিয়াৰ কাৰণে আৰু চিট বাঢ়িব পাৰে সেইটো মই গণনা আজিতো কালি ৰাতি ডেট দিলোঁ কিন্তু আৰু বাঢ়িব পাৰে সেইটো কিন্তু মই চাব লাগিব গণনা প্ৰমোদ বড়োৱে 2খন সিটতে জিতিব প্রমোদ বড়োৱে 2খন সিটতে মানে বিটিছে জিতিব সেই সিটটো অলরেডি এটা গণনাত এজনক ৰখা হৈছে তেওঁক এৰি দিব সেইটোও গণনা কৰি চাইছো